যিহেতু ভোগালী বিহু আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ পোনপ্ৰথমতে। আৰু এয়া বৰ্তমান আমি যাম এতিয়া একবিধ শাক বিচাৰিবলৈ। আপোনালোকে চাই থাকিব দেই, পাম নে নাপাম। আজি যিহেতু গৰু বিহু, সেয়েহে আমি একবিধ শাক বিচাৰি খাওঁ। আপোনালোকৰ খায়নে নাখায় কমেণ্টত জনাব। কিমান শাক পালি আৰু? একো নহয়, খাম আৰু কিমানটা হ'ল? 87 আৰু কেইটা আছে? পাৰিম। আজি 101বিধ বিচাৰি উলিয়ামেই মানে আমি। এয়া বিচাৰি আছো নৰসিংহ, মৰাপাত বিচাৰি এয়া আমাৰ এইটোৱে সোমাইছে লোকৰ বাৰী বাৰীৰ পৰা ৰাতিপুৱা যাৰ নাতে হৈ গ'ল। এয়া আমি গৈ আছো ৰাস্তালৈ শাক বিচাৰি। দেখিছেনে বাৰু, খাইছেনে নাই খোৱা এইটো নাজানে, নাম চাম নাজানে, খাই বুলি এজোপা দিলে নহয়। এয়া চাওক, নাম চাম নাজানে দেই, কি কয় খাই বোলে ইপিনে। এয়া ৰাতিপুৱা ধুনীয়া পথাৰ, সেউজীয়া পথাৰ। আপোনালোকে বৰ এনেকৈ একবিধ শাক বিচাৰিছেনে কমেণ্টত জনাব দেই। আৰু এইফালে বহি চহি লৈ গৈছে, দেখিছেনে? আমি বিচাৰি গৈ আছো। এয়া ময়ো অকণমান দেখুৱাই দিছোঁ। হোৱাৰ পৰা উঠিয়ে আহিছোঁ, যিহেতু ব্ৰাছ মুখ চুখ একো ধোৱা নাই। দেখিছেনে, বাঁহৰ পাতো এৰা নাই আৰু আজি একদম বাঁহৰ পাতৰ আগটো লৈছে। আপোনালোকে আকৌ বাঁহৰ পাতৰে ডাঙৰটো লৈছে বুলি নাভাবিব দেই। এয়া জবা গছৰ পাত লৈছে এখিলামান, অনলি এখিলা মানে, নিয়মটো জাষ্ট। ক'ত লাই জাবৰি চা, এইটো লাই জাবৰি দিছে। ক'ৰ গছৰ পাত ছিঙিছেগে নাজানো আৰু দেই। ইমান খাবলৈ ভাল নহয়, মাছৰ লগত আৰু এইফালে শুৱনি আমাৰ গাঁৱৰ জংঘলৰ পৰা মায়ে শাক পাচলি বুটলি আছে। আৰু দেই কোচেৰে দৰকাৰ তাকটো দে। আৰু এয়া কি পাত বুলি কয় আপোনালোকে কমেণ্টত জনাব দেই। আমাৰ টাক্কৰি বুলি কয়, আপোনালোকৰ অসমীয়া ভাষাত কি বুলি কয়? মধুসোলেং বুলি কয় চাগে। আৰু এয়া হৈছে য়ৰিত পাত, সেয়াও অসমীয়াত নাজানো, কমেণ্টত যদি চিনি পাইছে জনাব আৰু এতিয়া আমাৰ 101বিধ হৈ গ'ল। এতিয়া আমি ঘৰলৈ ৰাওনা হৈছোগে। আৰু এয়াই আছিল আজি আমাৰ ভিডিঅ'। কেনেকৈ লাগিলে কমেণ্টত জনাব। নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো চাই থাকিব। বাই।